নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডিজয়ছ অনলাইন ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম আজি আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ওপৰত আলোচনা কৰিম আজি এইখিনি শিকাৰ পিছত আজিৰ পৰা আৰু এইটো টেন্সৰ ওপৰত যিমানখিনি কনফিউজন আছিল কোনো দিনেই নাথাকিব আজি মই পোষ্টমৰ্টেম কৰি পেলাম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ঠিক আছে প্ৰথমতে আমি জানিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স কোড ব্যৱহাৰ হয় তাৰ কাৰণে এটা মই পইণ্ট উলিয়াই লৈছিলো এটো হৈছে this tense expresses that the action has been going on for some time and is not finished yet অৰ্থাৎ কিবা এটা কাম বা ক্ৰিয়া এটা যেটো অতীতৰ পৰাই চলি আছে বা অতীতৰ পৰাই হৈ আছে আৰু বৰ্তমান সময়তো শেষ হোৱা নাই সহজ অৰ্থত ক'বলৈ হলে কোনো এটা কাম অতীততে আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাবলৈ এইটো টেন্স ব্যৱহাৰ কৰা হয় এতিয়া আমি এই টেন্সটো ভালদৰে বুজিবৰ কাৰণে কেইটামান আমি উদাহৰণ লৈছো সেই উদাহৰণৰ সৈতে প্ৰথমতে আমি বুজি লম তাৰ পিছত ইয়াৰ গঠন আৰু কাৰেক্ট টেন্স কেনেকৈ কৰা হয় সেইখিনি আমি এইটো ভিডিঅত শেষলৈ আলোচনা কৰিম ঠিক আছে এতিয়া প্ৰথমতে মই উদাহৰণ কেইটাৰ সৈতে বুজাবলৈ চেষ্টা কৰিছো প্ৰথম যেটো মই এক্সাম্পল লৈছো সেইটো হৈছে I have been doing this for 6 months মই এইটো কৰি আছো কিমান মাহ ধৰি কৰি আছো মই এই কামটো 6 মাহ ধৰি এই কামটো মই কৰি আছো অৰ্থাৎ 6 মাহৰ আগতেও মই কামটো কৰিছিলো আৰু আজি ডেটতো মই কামটো কৰি আছো আৰু কেতিয়া শেষ হ'ব মই এতিয়ালৈকে ক'ব নোৱাৰো that means এতিয়ালৈকে ফিনিশড হোৱা নাই দুই নম্বৰ উদাহৰণটো হৈছে he has been living here for a long time তেওঁ ইয়াত বহুত দিন ধৰি বসতি কৰি আছে বা বহুত দিন ধৰি ইয়াত আছে তেওঁ নিৰ্দিষ্টকে কিমান দিনৰ পৰা ইয়াত আছে আমি ক'ব নোৱাৰো কিন্তু তেওঁ বহুত দিন ধৰি ইয়াত আছে অৰ্থাৎ আগতেও আছিল আৰু বৰ্তমান সময়তো তেওঁ আছে তাৰ পিছৰ যেটো বাক্য হেতু হৈছে you have been suffering from cold since Friday last তুমি জুৱা শুক্ৰবাৰৰ পৰা জ্বৰ কাহত ভুগি আছা অৰ্থাৎ তেতিয়াই তোমাৰ জ্বৰ হৈছিল আৰু আজি ডেটতো তুমি সেই জ্বৰত ভুগি আছা তুমি এতিয়ালৈকে আৰোগ্য হৈ উঠা নাই তাৰ মানে তাৰ প্ৰভাৱটো এতিয়াও আছে তাৰ পিছৰ যেটো মই উদাহৰণ লৈছিলো 4 নম্বৰ হেতু হৈছে she has been residing here for the last 3 years যোৱা 3 বছৰ ধৰি তেওঁ ইয়াত বসবাস কৰি আছে 3 বছৰ আগতেই তেওঁ ইয়াত আহিছিলে আৰু আজি ডেটতো তেওঁ ইয়াত বসবাস কৰি আছে আৰু ভৱিষ্যতলৈও থাকিব তাৰ পিছৰ যেটো উদাহৰণ লৈছিলো নম্বৰ 5 he has been typing letters since 7 o'clock তেওঁ 7 বজাৰ পৰা চিঠি টাইপিং কৰি আছে 7 বজাতে তেওঁ টাইপিং কৰিবলৈ ষ্টাৰ্ট কৰিছিলে আৰু বৰ্তমানলৈকে তেওঁ টাইপিং কৰি আছে অৰ্থাৎ এতিয়াও তেওঁৰ কামটো শেষ হোৱা নাই বা চিঠি লিখা কামটো শেষ হোৱা নাই তাৰ পিছৰ যেটো বাক্য আছিল my brother has been suffering from fever since Monday last মোৰ ভাইটি বা দাদাই ফিভাৰত ভুগি আছে কেতিয়াৰ পৰা ভুগি আছে Monday last জুৱা সোমবাৰৰ পৰা ভুগি আছে অৰ্থাৎ জুৱা সোমবাৰৰ পৰা তেওঁ জ্বৰত ভুগিছে আৰু আজিলৈকে তেওঁ আৰোগ্য হৈ উঠা নাই এতিয়া যদি আমি ভালদৰে চাওঁ তেতিয়া আমি প্ৰতিটো বাক্যত দেখিম যে কৰবাত for আছে মানে আৰু কৰবাত কি আছে since আছে এনে ধৰণে প্ৰতিটো বাক্যতে আছে এতিয়া কথা হল for আৰু since কোড ব্যৱহাৰ হয় for represents a period of time এটো এটা দীৰ্ঘলীয়া সময় বুজাবলৈ for টো ব্যৱহাৰ কৰা হয় আৰু since represents a point of time এটা নিৰ্দিষ্ট সময় বুজাবৰ কাৰণে since ব্যৱহাৰ কৰা হয় এতিয়া যদি আমি প্ৰথম বাক্যটো চাওঁ I have been doing this for 6 months মই এই কামটো 6 মাহ ধৰি কৰি আছো এই 6 মাহটো কোনটো বছৰৰ 6 মাহ আমাক যদি খুধে আমি ক'ব নোৱাৰো তেতিয়া যেতিয়া আমি ক'ব নোৱাৰো এটা পিৰিয়ড অফ টাইম সেই কাৰণে তাৰ আগত কি হৈছে for হৈছে তাৰ পিছৰ বাক্যটোত he has been living here for a long time তেওঁ দীৰ্ঘদিন ধৰি ইয়াত বসবাস কৰি আছে তেওঁ কেতিয়া বসবাস কৰি আছিল
সেই কথাটো আমাক স্পষ্টকৈ কৈ দিয়া নাই এটো এটা পিৰিয়ড অফ টাইম দীৰ্ঘলীয়া সময় তেওঁ কিমান দিনৰ পৰা ইয়াত বসবাস কৰি আছে হেতু নিৰ্দিষ্ট নহয় তেনেকুৱা ক্ষেত্ৰটো কি ব্যৱহাৰ হ'ব for ব্যৱহাৰ হৈছে you have been suffering from cold since Friday last কিন্তু ইয়াত জুৱা সোমবাৰৰ পৰা জ্বৰত ভুগিছে বুলি কৈছে ইয়াত কিন্তু পইণ্ট অফ টাইম উল্লেখ কৰা আছে কেতিয়াৰ পৰা জুৱা শুক্ৰবাৰৰ পৰা তুমি জ্বৰত ভুগি আছা বুলি কৈছে যেহেতু ইয়াত পইণ্ট অফ টাইম মানে আমাক স্পষ্টকৈ কৈছে যে এটা বাৰ দিছে আৰু স্পষ্টকৈ যেহেতু কৈছে সেই কাৰণে এটো যেহেতু পইণ্ট অফ টাইম সেই কাৰণে কিন্তু ইয়াত কি ব্যৱহাৰ হৈছে since ব্যৱহাৰ হৈছে তাৰ পিছৰ বাক্যটো she has been residing here for the last 3 years যোৱা 3 বছৰ ধৰি তেওঁ ইয়াত বসবাস কৰিছে এই যোৱা 3 বছৰটো কোন তিনিটা বছৰ হেতু স্পষ্ট নহয় লগতে এটো এটা পিৰিয়ড অফ টাইম এটো এটা দীঘলীয়া সময় এটো পইণ্ট অফ টাইম নহয় সেই কাৰণে ইয়াত কি হৈছে for বহিছে তাৰ পিছত he has been typing letters since 7 o'clock তেওঁ 7 বজাৰ পৰা চিঠিখন টাইপ কৰিছে কিন্তু এইটো হল এটা পইণ্ট অফ টাইম কাৰণ ইয়াৰ টাইমটো মেনশন কৰি দিছে যে 7 বজাৰ পৰা তেওঁ চিঠিখন টাইপ কৰি আছে যেহেতু ইয়াত সময়টো মেনশন কৰি দিছে আৰু এটো এটা হৈছে পইণ্ট অফ টাইম সেই কাৰণে ইয়াত কি ব্যৱহাৰ হৈছে since ব্যৱহাৰ হৈছে তাৰ পিছত my brother has been suffering from fever since Monday last মোৰ দাদা বা ভাইটিয়ে যোৱা সোমবাৰৰ পৰাই জ্বৰত ভুগি আছে ইয়াত কেতিয়াৰ পৰা জ্বৰত ভুগিছে যোৱা সোমবাৰৰ পৰা এটো এটা নিৰ্দিষ্ট সময় যে যোৱা সোমবাৰৰ পৰা তেওঁ জ্বৰত ভুগিছে এটা পইণ্ট অফ টাইম সেই কাৰণে ইয়াৰ আগত কি হৈছে since ব্যৱহাৰ হৈছে এতিয়াটো বুজি পাইছো যে for ব্যৱহাৰ কৰা হয় এটা পিৰিয়ড অফ টাইম যেটো দীৰ্ঘলীয়া আৰু হেতু নিৰ্দিষ্ট নহয় কোনটো সময় স্পষ্ট নহয় আৰু since ব্যৱহাৰ কৰা হয় এটা পইণ্ট অফ টাইমত যেটো আমি চাইলে গম পাম যে এইটো সময় এটো একদম পইণ্ট অফ টাইম যেটো দেখিয়ে আমি গম পাম তেনেকুৱা ক্ষেত্ৰত since ব্যৱহাৰ হয় এতিয়া এইটো টেন্সৰ ফৰমেশনটো আমি জানিব লাগিব মানে এইটো টেন্স কেনেদৰে গঠন কৰা হয় এইটো টেন্স গঠন কৰা হয় প্ৰথমতে আমাক লাগিব এটা সাবজেক্ট এটা বাক্য গঠন হ'বলৈ হলে এটা সাবজেক্ট লাগিবই আৰু সাবজেক্ট নোহোৱাকেও বাক্য হয় কিন্তু এটা বাক্য হ'বলৈ হলে বাক্যটোৱে অৰ্থ প্ৰকাশ কৰিব লাগিব আৰু অৰ্থ প্ৰকাশ কৰিবলৈ হলে সাবজেক্টৰ প্ৰয়োজন এতিয়া সাবজেক্টৰ পিছত কি আহিব have have বা has আহিব সাবজেক্টৰ পিছত কি আহিব have বা has তাৰ লগত কি আহিব been অৰ্থাৎ she has been বা I have been ঠিক আছে আৰু যেটো ভাৰ্ব থাকিব ভাৰ্বত আহিব ing ভাৰ্বৰ লগত কি যোগ হ'ব ing ভাৰ্বৰ লগত কি যোগ হ'ব ing অৰ্থাৎ এই টেন্সটো গঠন হ'ব কাৰণ আমাক লাগিব এটা সাবজেক্ট তাৰ পিছত লাগিব আমাক have been বা has been তাৰ পিছত লাগিব আমাক এটা ভাৰ্ব আৰু ভাৰ্বত থাকিব ing এতিয়া প্ৰতিটো বাক্যত আছে নে নাই আমি এবাৰ চকু ফুৰাও প্ৰথম বাক্যটো চোৱা I have been doing this for 6 months ইয়াত যদি চাও I to subject have to আছে মানে তাৰ পিছত been to আছে আৰু এটো হল ভাৰ্ব যত ing add হৈ আছে তেনেকে প্ৰতিটো বাক্যতে he to subject has been আহিছে leading to verb যত ing যোগ হৈ আছে তেনেকে প্ৰতিটো বাক্যতে you to যদি subject have been suffering অৰ্থাৎ ing যোগ হৈ আছে তেনেকে প্ৰতিটো বাক্যতে আমি ing দেখিবলৈ পাম প্ৰতিটো বাক্যতে থাকিবই লাগিব এটো হল এইটো টেন্সৰ গঠন ঠিক আছে এতিয়া কথা হল কত আমি have ব্যৱহাৰ কৰিম কত আমি has ব্যৱহাৰ কৰিম মানে কত আমি has ব্যৱহাৰ কৰিম হে আগৰ দৰে ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে কি হ'ব have হ'ব ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে কি হ'ব have হ'ব ঠিক আছে এতিয়া সাবজেক্টৰ পিছত কেতিয়া have হ'ব আৰু কেতিয়া has হ'ব হেতু জানিবলৈ আমি চেষ্টা কৰো যদি ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় যেনে I ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ যেনে কি I তাৰ পিছত ধৰি লৈছো we
তাৰ পিছত ইউ তাৰ পিছত দে এইখিনিৰ পিছত ব্যৱহাৰ হ'ব have কি ব্যৱহাৰ হ'ব have ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেকেন্ড পাৰসন মানে ইউ আৰু উই দে এইখিনিৰ পিছত কি ব্যৱহাৰ হ'ব have ব্যৱহাৰ হ'ব ঠিক আছে তাৰ পিছত আহিলো has কত ব্যৱহাৰ হ'ব has ব্যৱহাৰ হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰত যেনে he she it আৰু মানুহৰ নাম ৰাম যদু মধু এনেকে মানুহৰ নাম he she it ৰাম মানে এইখিনি মানুহৰ নাম তাত কি ব্যৱহাৰ হ'ব has ব্যৱহাৰ হ'ব তাত কি ব্যৱহাৰ হ'ব has ব্যৱহাৰ হ'ব এতিয়া আমি বুজি পালো কোত have ব্যৱহাৰ হ'ব কোত has ব্যৱহাৰ হ'ব আকৌ এবাৰ কৈ দিছো যদি সাবজেক্টটো ফাৰ্স্ট পারসন সিঙ্গুলার নাম্বার হয় তেতিয়াও have হ'ব যদি সাবজেক্টটো উই হয় তেতিয়াও have হ'ব যদি সাবজেক্টটো ইউ হয় তেতিয়াও have হ'ব যদি সাবজেক্টটো দে হয় তেতিয়াও have হ'ব আৰু থাৰ্ড পারসন সিঙ্গুলার নাম্বার যদি হয় যেনে হি সি ইট বা কোনো মানুহৰ নাম হয় তেতিয়া has ব্যৱহাৰ হ'ব এইখিনিলৈকেতো আমি সম্পূৰ্ণ বুজি পাইছো মই জানাত আৰু ইয়াত কনফিউজন থাকিব নালাগে যিকোনো পৰীক্ষাত যদি এইটো টেন্স কাৰেক্ট টেন্স কৰিবলৈ আহে এতিয়াৰ পৰা নিশ্চয়কৈ তোমালোকে কৰিব পাৰিবা এতিয়া আমি কেইটামান কাৰেক্ট টেন্স কৰিম যি কেইটা মেট্ৰিক হায়াৰ সেকেন্ডাৰী বা হাই স্কুলৰ যিখিনি পৰীক্ষা হয় তাত এইখিনি প্ৰায় আহিছে তাৰ পৰাই এইখিনি লোৱা হৈছে এতিয়া আমি কৰিবলৈ চেষ্টা কৰো আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰো তাৰ পিছত আমি এই উদাহৰণ কেইটা এতিয়া কেনেকৈ কাৰেক্ট টেন্স কৰিব পাৰি চাও আহাচোন প্ৰথম যেটো মই এক্সাম্পল লৈছো হেতু হৈছে I read যেটো ব্ৰেকেটত আছে in this school since 2016 এতিয়া আমি কেনেকৈ গম পাম যে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় প্ৰথমতে হেতু জানিব লাগিছিল হেতু হৈছে আমি জানিবৰ কাৰণে ইয়াতে এনেকুৱা বাক্যত দুটা শব্দ থাকে সময় বুজোৱা শব্দৰ আগত যদি since আৰু for থাকে তেনেহলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব মই আকৌ কৈছো সময় বুজোৱা শব্দৰ আগত যদি since আৰু for থাকে তেনেহলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব অৰ্থাৎ কি থাকিব লাগিব since আৰু for এই দুটা যদি শব্দ থাকে সময় বুজোৱা শব্দৰ আগত আমি যদি চাও 2016 এটা এটা সময় তাৰ আগত এটো since আছে ইয়াত এটো 1 week এটা এটা সময় তাৰ আগত এটো 4 আছে এটো last 10 years the last 10 years এটো এটা সময় তাৰ আগত এটো কি আছে 4 আছে এনেকৈ প্ৰতিটো বাক্যত আমি যদি চাও since বা 4 আছে আৰু হেতু কাৰ আগত আছে সময় বুজোৱা শব্দৰ আগত ঠিক আছে তেতিয়া আমি গম পাই যাম যে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় এতিয়া আমি কৰিবলৈ চেষ্টা কৰো I read in this school since 2016 অৰ্থাৎ মই এই স্কুলখনত 2016 চনৰ পৰাই কি কৰি আছো পঢ়ি আছো তেতিয়া আমি জানো এটো যদি কাৰেক্ট টেন্স কৰিবলৈ দিয়ে আমি কৰিম I পিছত have হয় তাৰ পিছত আমি জানো been আহিব এটো অলৰেডি আমি শিকি আহিছো I have been যেটো ভার্ব তাত ing লাগিব অৰ্থাৎ I have been reading বাকি সব একেই in this school SCHOOL in this school এটো লিখিবৰ কাৰণে in this school since 2016 চন অৰ্থাৎ সাবজেক্টটো আছিল I পিছত have বহিব কাৰণ I টো হৈছে ফাৰ্স্ট পারসন সিঙ্গুলার নাম্বার I have been reading in this school since 2016 অৰ্থাৎ মই 2016 চনৰ পৰাই এই বিদ্যালয়খনত পঢ়ি আছো তাৰ পিছৰ সেন্টেন্সটো যদি চাও it মানে ইটৰ পিছত আমি আগতেও দেখুৱাইছিলে মই has হ'ব it has তাৰ পিছতে আহিব been একেটাটো কমন আহিবই it has been rainত ing লগাই দিলি raining it has been raining for 1 week অৰ্থাৎ
এক সপ্তাহ ধৰি বৰষুণ দি থাকিব নহয় এক সপ্তাহ ধৰি বৰষুণ দি আছে এটো কোনটো সপ্তাহ এটো ফিক্স টাইম নহয় এটো পয়েন্ট অফ টাইম নহয় এটো পিৰিয়ড অফ টাইম সেই কাৰণে ইয়াত 4 আছে যদি এটো পয়েন্ট অফ টাইম হলে তেতিয়া সিন্স থাকিলে হলে তাৰ পিছৰ উদাহৰণটো he teach in this school for the last 10 years যোৱা 10 বছৰ ধৰি কোন যোৱা 10 বছৰ এটো এটা ফিক্স টাইম নহয় বা পয়েন্ট অফ টাইম নহয় সেই কাৰণে ইয়াত কিন্তু কি আছে 4 আছে এটো যদি কৰিব লগিয়া হয় হি পিছত আমি জানো has হ'ব তাৰ পিছত আমি been লিখিব লাগিব এটো জানো he has been teach to t e h h তাত ing লগাই teaching কৰিব লাগিব he has been teaching বাকিখিনি একেই in this school for the last 10 years বুজি পোৱা গৈছে নে এখিনিলৈকে নিশ্চয় বুজি পোৱা গৈছে তাৰ পিছত 4 নম্বৰ উদাহৰণটো she do this work since Saturday last তেওঁ যোৱা শনিবাৰৰ পৰা এই কামটো কৰি আছে এটো পয়েন্ট অফ টাইম ইয়াত দেখুৱাই দিছে যে যোৱা শনিবাৰ এটো পয়েন্ট অফ টাইম সেই কাৰণে তাৰ আগত কি আছে since আছে এটো এনেকৈ কৰিব লাগিব সি পিছত আমি কৈছিলুৱে has হ'ব তাৰ পিছত been আহিব doত ing লগাই doing কৰিব লাগিব this work এখিনি একে থাকিব since Saturday last okay she has been doing this work since Saturday last অৰ্থাৎ যোৱা শনিবাৰৰ পৰা তেওঁ এই কামটো কৰি আছে তাৰ পিছত 5 নম্বৰ উদাহৰণটো হৈছে Rita learn mathematics for 2 hours ৰিতাই 2 ঘণ্টা ধৰি mathematics পঢ়ি আছে গণিত পঢ়ি আছে ইয়াত কোন 2 ঘণ্টা স্পষ্ট কৈ দিয়া নাই this is a period of time not a fixed বা point of time that's why we use for okay এতিয়া এটো যদি আমি কৰো ৰিতা মানুহৰ নাম তাৰ পিছতো কি হ'ব has হ'ব Rita has learned that ing লগাই দিলে হল learning mathematics Rita has learning mathematics for 2 hours অৰ্থাৎ ৰিতাই 2 ঘণ্টা ধৰি mathematics পঢ়ি আছে তাৰ পিছত 6 নম্বৰ উদাহৰণটো she be in Calcutta since 1990 অৰ্থাৎ তেওঁ 1990 চনৰ পৰাই কলকাতাত বসবাস কৰি আছে কিন্তু ইয়াত এটা বস্তু নাই ইয়াত she be আছে in Calcutta since 1990 মানে ইয়াত ভাৰ্বটো নাই অকল be বুলি দি থৈছে যত আমি ing লগাম হেতু কিন্তু ইয়াতে নাই ভয় খাব নালাগে এটোটো একেবাৰে সহজ she লিখক সৰি she লিখা তাৰ পিছত has টো আহিবই been থাকিবই এটোটো আৰু কমন she has been বাকি একে in Calcutta C S L C U T A Calcutta since 1990 ইমান সহজ she has be to been কৰিলে হল বাকি একোৱে কৰিব নালাগে she has been in Calcutta since 1990 একেবাৰে সহজ তাৰ পিছত আমি আকৌ আৰু কেইটামান উদাহৰণৰ সৈতে বুজিবলৈ চেষ্টা কৰো 7 নম্বৰ উদাহৰণটো আমি লওঁ 7 নম্বৰ উদাহৰণটো হৈছে Ram work here for 6 years ৰামে ইয়াত 6 বছৰ ধৰি কাম কৰি আছে এনেকা বুজাই আছে যেটো ইয়াত 4 আছে গতিকে এটো আমি গম পাম এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স এটো যদি আমি কৰো কি হ'ব ৰাম এজন মানুহৰ নাম গতিকে ৰাম has তাৰ পিছত been নে workত ing লগাব লাগিব Ram has been working here since Ram has been working here since নহয় sorry 4 হ'ব Ram has been working here for 6 years অৰ্থাৎ ৰামে ইয়াত 6 বছৰ ধৰি কাম কৰি আছে তাৰ পিছৰ 8 নম্বৰ 8 নম্বৰ উদাহৰণটো হৈছে we stay in this house for 2 years আমি এই ঘৰটো 2 বছৰ ধৰি আছো বুজি পাইছান 2 বছৰ ধৰি আছো এতিয়া we পিছত আমি জানো have হয় তাৰ পিছত আহিব been
state লাগিব ing staying we have been staying একো নেকি থাকিল বাকিখিনি in this house for 2 years এইখিনি একেই থাকিব মাত্ৰ চেঞ্জ কোড হৈছে ইয়াত তাৰ পিছত I be in Delhi since 2008 অৰ্থাৎ মই 2008 চনৰ পৰা দিল্লীত আছো এতিয়া এই বাক্যটোত বি ই দেখি অলপ আচৰিত যেন লাগিছে অলপ আচহুৱা লাগিছে কিন্তু একেবাৰে সহজ I have been হ'ব I পিছত have হয় তাৰ পিছতে বি টু been বনালি হ'ল I have been in Delhi বাকি একো চেঞ্জ নহয় I have been Delhi since 2008 অৰ্থাৎ মই 2008 চনৰ পৰা দিল্লীত আছো এ বি টু been বনালি হ'ল ইয়াতে কোনো চিন্তা কৰিবলগীয়া নাই ইয়াত ing ৰ কথা নাহে The two states fight for the last years ধৰি লৈছো লাষ্ট ইয়াৰ যোৱা বছৰৰ পৰা এই দুইখন মানে ৰাজ্যই মাজত কাজিয়া লাগি আছে যুদ্ধ লাগি আছে ঠিক আছে এটো যদি কৰো আমি the two states states has fighting the states has been fighting 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 for the last years অৰ্থাৎ যোৱা বছৰৰ পৰা এই দুখন ৰাজ্যৰ মাজত কি হৈ আছে ফাইটিং হৈ আছে যুদ্ধ হৈ আছে We live in this town since 2000 আমি 2000 চনৰ পৰা এই টাউনখনত বসবাস কৰি আছো ইয়াতো আমি দেখিছো since আছে গতিকে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব আৰু তাক কৰিবৰ কাৰণে আমি কৰিব লাগিব we পিছত আমি জানো have been হয় liveত ing লগাই দিলে হ'ব living তাৰ পিছত এইখিনি একেই in this town since 2000 লাষ্টত এটা থাকি গল we stay in this house for 2 years এইটো তোমালোকৰ হোমৱৰ্ক এইটো কৰি মোক কমেন্ট বক্সত বা মেসেজ কৰি দিলো হল বা মেইলত পঠিয়ালো হল বা কমেন্টত লিখি দিলেও মই ইয়াৰ উত্তৰটো পাই যাম ঠিক আছে ইয়াৰ পিছত আমি past টেন্সৰ যিখিনি ভাগ আছে past indefinite বা simple past tense মানে তেনেকে past continuous past perfect আৰু past perfect continuous tense এইখিনিৰ ওপৰত ভিডিও বনাম আজিলৈ ইমানতে এৰিছো ধন্যবাদ